মহাবিদ্যালয় এই অঞ্চলৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আজি এক প্ৰতিষ্ঠা দিৱসৰ হয়তো সংগতি ৰাখি কাৰ্যসূচী গ্ৰহণ কৰে, কি ক'ব? আজি আমাৰ কাৰণে খুব এটা ঐতিহাসিক দিন বুলি মই ক'ব খোজোঁ, কিয়নো আজি পকেৰাগ্ৰাম কলেজৰ নিজৰ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ লগতে ইয়াত এটা আমি যুগান্তকাৰী এটা কাৰ্যসূচী হাতত লৈ পেলাই আমাৰ কলেজ কৰ্তৃপক্ষই যিটো এটা তেওঁলোকে কাম কৰিলে, আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি আজি কলেজৰ আমাৰ সন্মুখত এই কলেজৰে মাজমজিয়াত তেওঁলোকে যিটো ইয়াত এটা মানে কি কয় প্ৰতিষ্ঠা কৰিলে আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি, সেইটো এটা আমাৰ কাৰণে খুব গৌৰৱৰ বিষয়। আৰু খুব আমি মানে আজি মই বড়ো সন্তান হিচাপে তেওঁলোকে লোৱা পদক্ষেপটো আমাৰ জাতিৰ প্ৰতি এটা সন্মান, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধা সন্মান দিয়াৰ লগতে বড়ো জাতি আমাৰ গোটেই BTC অঞ্চলৰ বাহিৰে গোটেই পৃথিৱীত যিসকল আছে তেওঁলোকৰ প্ৰতি সন্মান শ্ৰদ্ধা দিয়া বুলি মই সেইটো অনুভৱ কৰিছোঁ। লগতে আমাৰ BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ প্ৰতিও এইটো এটা ডাঙৰ সন্মান বা শ্ৰদ্ধা দিয়া বুলি মই অনুভৱ কৰোঁ। আজি আপোনাসকলে জানে যে গোটেই অসমত আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো জন্মদিন, সেই জন্মদিনটো অসম চৰকাৰে এইটো এটা ছাত্ৰ দিৱস হিচাপে পালন কৰিবৰ কাৰণে কেতিয়াবাই সিদ্ধান্ত লৈ পেলাই গোটেই অসমত আজিৰ তাৰিখলৈকে পালন কৰি আছে আৰু অদূৰ ভৱিষ্যতো পালন কৰি থাকিব। উপেন্দ্ৰনাথ ব্ৰহ্ম ছাত্ৰ এই মানে জীৱনতেই আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে তেখেতে বিশ্ববিখ্যাত এটা মানে জনজাগৰণ, গণ আন্দোলন, গণতান্ত্ৰিক যিটো আন্দোলন, আমাৰ লাঞ্ছিত বঞ্চিত নিষ্পেষিত হোৱা নিপীড়িত হোৱা আমাৰ জাতি জনগোষ্ঠীৰ হকে যিটো আন্দোলন কৰিলে, নিজৰ অধিকাৰ, নিজৰ অস্তিত্ব, নিজৰ ভাষা, কলা সংস্কৃতি, নিজৰ ক্ষমতাৰ কাৰণে এই সংগ্ৰামটো আজি পৃথিৱীৰ মানুহবিলাকে সকলোৱে গম পায়। আমাৰ ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ মানুহবিলাকে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ইতিহাসৰ বিষয়ে ভালকৈ জানে, যাৰ প্ৰতি আজি সন্মান জনাই আমাৰ অসম চৰকাৰৰ ফালৰ পৰাও তেখেতক মানে কি কয় যুগমীয়া বনাবৰ কাৰণে এই ছাত্ৰ দিৱসটো উদযাপন কৰে গোটেই অসমত। আজি ঠিক তেনেদৰে পকেৰাগ্ৰাম কলেজৰ পৰাও তেখেতসকলে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো প্ৰতিমূৰ্তি কলেজৰ মাজমজিয়াত স্থাপন কৰি এই একে ধৰণৰ শ্ৰদ্ধা সন্মান আৰু এটা মৰ্যাদাটো তেওঁলোকে যিটো প্ৰদান কৰিলে, মই ইয়াৰ কাৰণে মানে কলেজ কৰ্তৃপক্ষ, আমাৰ এইখন কলেজৰ লগত জড়িত থকা যিসকল ব্যক্তি আছে, সমাজকৰ্মী আছে, এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী, জাতি জনগোষ্ঠী ভাই বন্ধুসকললৈ, ৰাইজলৈ মই একেলগে শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সন্মান, এইখিনি মৰ্যাদা প্ৰদান কৰাৰ কাৰণে। মই আজি এজন শিক্ষা বিভাগৰ BTCৰ EM হিচাপে সেইটোকে ক'ব খোজোঁ যে আমি অকল পকেৰাগ্ৰাম কলেজ নহয়, BTC অঞ্চলত যিমানখিনি কলেজ আছে সেই কলেজসমূহতো ঠিক তেনেকুৱা ধৰণৰে আজি পকেৰাগ্ৰাম কলেজে তেনেকুৱাকৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। প্ৰত্যেকখন কলেজত এই ধৰণৰ প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈ ল'ম BTCৰ আমাৰ এক্সিকিউটিভ কাউন্সিলত, আৰু সেই মৰ্মে BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি সহায় সহযোগিতা আগবঢ়াম। আজি মই বিশেষ ক'ব খোজা নাই, মোৰ লগত আমাৰ মানে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ লগতে একেলগে সংগ্ৰাম কৰি অহা, মানে আমাৰ বড়ো জাতিৰ হকে কাম কৰি অহা, BTC অঞ্চলৰ জাতি জনগোষ্ঠীৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি অহা একালৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আমাৰ প্ৰাক্তন MP চাঞ্চুমা কুংগুৰ বৈশ্যমতীয়াৰী দাদা নিজে আছে, আৰু তেখেতে মানে আমি যিমান জানো 10 গুণ 20 গুণ তেখেতে বডোফাৰ বিষয়ে ভালকৈ জানে। আমি সকলোৱে মানে সেইটো শ্ৰদ্ধা কৰোঁ। গতিকে আজিৰ দিনটোত মই বিশেষ ক'ব খোজা নাই, যিটো পদক্ষেপ লোৱা হৈছে সেই পদক্ষেপটো আমাৰ কাৰণে এটা ঐতিহাসিক পদক্ষেপ, এটা প্ৰশংসনীয় পদক্ষেপ, আৰু এই পদক্ষেপটো আমাৰ বিভিন্ন কলেজতো নিশ্চয় লোৱাৰ ব্যৱস্থা
প্ৰত্যেকখন কলেজৰ অথৰিটিবিলাকে ল'ব আমি চৰকাৰী মহলত ইয়াৰ কাৰণে সিদ্ধান্ত লৈ পেলাই কাৰ্যকৰী কৰাৰ কাৰণে আমি ব্যৱস্থা হাতত ল'ম BTC অঞ্চলত যিবিলাক টিচাৰ নিযুক্ত বেলেগাত কোনো লেহেমীয়া হোৱা নাই আমি তন্নকৈ যিবিলাক ভেৰিফিকেশ্যনৰ কাম কাজ কৰি গোটেইবিলাক আমি এতিয়া কমপ্লিট কৰিব পাৰিছোঁ এপইণ্টমেণ্ট দিব পৰা অৱস্থাত আমি আহিছিলোঁ কিন্তু সেইখিনি সময়তে আমাৰ সেই সময়ত UPPL চৰকাৰৰ আমলতেই কেছ ফাইল কৰা সুপ্ৰিম কোৰ্টত এটা আৰু গুৱাহাটী হাইকোৰ্টত এটা কেছ আছিলে আমি এপইণ্টমেণ্ট দিয়াৰ প্ৰক্ৰিয়াটো মানে গিয়াৰ আপ কৰাৰ লগে লগে যিবিলাকে এপইণ্টমেণ্ট প্ৰচেছৰ বিৰুদ্ধে তেওঁলোকে কেছ ফাইল কৰিছিলে তেখেতসকলেও নিজৰ কেছটো চলাবৰ কাৰণে বেছিকৈ গিয়াৰ আপ কৰিলে আগভাগ ল'লে আৰু হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ পৰা আমাৰ এই কেছটো চলি থকা সময়ত এপইণ্টমেণ্ট দিয়াৰ বেলেগাত কিছুমান বাধা আৰোপ কৰিলে আৰু যাৰ কাৰণে আজি আমি এপইণ্টমেণ্ট দিব পৰা এই পৰ্যায়লৈকে আহিও আমি এপইণ্টমেণ্টটো দিব পৰা নগ'ল কিন্তু অচিৰে আমাৰ এই সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ কেছটো মানে শেষ কৰিবৰ কাৰণে আমাৰ লয়াৰ্ছবিলাকে কাম কৰি আছে আমাৰ অফিচিয়েলবিলাকে কাম কৰি আছে আৰু খুব বেছি হয়তো আমি অপেক্ষা কৰিব লগা নহ'ব সোনকালে এপইণ্টমেণ্ট দিব পৰাকৈ সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ কেছটো আমি শেষ কৰি ল'ব পাৰিম আৰু ইয়াৰ পিছতে আমাৰ এপইণ্টমেণ্টটো চলিব কোৰ্ট কেছ যদি নচলিলেহেঁতেন আমি কেতিয়াবাই এপইণ্টমেণ্টটো দিব পাৰিলেহেঁতেন কিন্তু আজি আইন আদালত কোৰ্ট কাছাৰীৰ মানে উৰ্ধত কোনেও যিহেতু থাকি কাম কৰিব নোৱাৰে আমি চৰকাৰ হ'ব পাৰোঁ কিন্তু কোৰ্টৰ আইনৰ আমি অধীনত থাকি পেলাই কাম কৰিব লগা হয় যাৰ কাৰণে আজি আমি কোৰ্ট কেছ থকাৰ কাৰণে বাধাৰ এটা সন্মুখীন হ'ব লগা হ'ল বাধাৰ এটা পৰ্যায় আমাৰ মাজত আহি গ'ল সেইখিনি অতিক্ৰম কৰি পেলাই এপইণ্টমেণ্ট দিয়াৰ কাৰণে আমি আইনগতভাৱে যিটো ৰাস্তা ল'ব লাগে ব্যৱস্থা ল'ব লাগে সেইখিনি ব্যৱস্থা আমি লৈ আছোঁ আমি অচিৰে সেইটো মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে গাৰ্জেন অভিভাৱকবিলাকে যেনেকুৱাকৈ বিচাৰিছে নতুন এপইণ্টমেণ্ট মানে দিয়াৰ কাৰণে বা পোৱাৰ কাৰণে সেইখিনি আশাটো পূৰণ কৰিব পৰা হ'ব বুলি মই আপোনালোকৰ থ্ৰুৱেদি ৰাইজলৈ মানে সেইখিনি মেছেজটো পঠিয়াব বিচাৰিছোঁ